বৰ্তমান মই আছোঁহি মাহঁতৰ ঘৰত যিহেতু মোৰ মাহঁতৰ ঘৰ আৰু মোৰ হাজবেণ্ডৰ ঘৰ একেবাৰে ওচৰতে হয় গতিকে দিনতে 10-12 অহা যোৱা কৰি থাকিব পাৰোঁ সেইকাৰণে তাত কেইদিনমান ইয়াত কেইদিনমান তেনেকৈ আৰু পূৰা আছোঁহি আৰু এইফালে হাজবেণ্ডে এখোপা কিবা কিবি খাবলৈ লৈ আহিলে আৰু এইফালে জীয়েকলৈ বুলি দহি লৈ আহিলে এই দহিটো যে খাই বিৰাট টেষ্টি লাগে মোৰ জীয়েকৰ নামত এইকেইটা চাগে কিনিবলৈ দিলোঁ কিন্তু পেটত মোৰহে যাব চাগে ধেমালি কৰিছোঁ দেই আৰু এইফালে দেউতাকে আহিয়ে চিধা খুৱাই আছে তাইক ভাত আৰু এইফালে আহিলে মোৰ এয়া দাদাৰ ল'ৰা সি মানে একদম মা আমাক চবকে মানে হোলী লগাই দিওঁ বুলি জোৰ কৰি লগাই দিলে নহয় এনেকৈ মোকো মানে জোৰ কৰি লগাব দিছে মই তই বোলো সেনেকৈ নলগাবি তই ভালকৈ অকণমান লগাই থৈ যা নহ'লে গোটেই মূৰে চূৰে শেষ কৰি দিব আলফুল শুই আছিলে বেচেৰি হুলস্থুলত তাই সাৰ পাই গ'ল আৰু ইয়াক কেনেকুৱা লাগিছে চাওকচোন বাৰু ৰাস্তাতে বোলে এখোপা ছোৱালীয়ে ৰখাই পিনে তাক হোলী সানি দিলে এনেকৈ তাৰপিছতে সি যেনিবাতে অলপ কিবা কিবি খাই গুচি গ'ল এইফালে আকৌ মই বনাইছোঁ খাবলৈ চাহ গাখীৰ চাহ বহুত দিন খোৱা নাই মানুহজনে গাখীৰ আনি দিছিলে তাকে মানে বহি পিনে ধুনীয়াকৈ বোলো খাই লং ইলাইচি দালচেনি যি আছিলে আৰু মছলা চব দি দিলোঁ আৰু চাহত দেই খাবলৈ লৈছোঁ তেওঁ আনি দিয়ে কিবা কিবি এইবিলাক খোৱা বস্তুৰ সৈতে তিল পিঠাই বিস্কুট সেইবোৰ দি মেলি খালোঁ ধুনীয়াকৈ একাপ গাখীৰ চাহ তাৰপিছত আমি ওলালোঁ গোটেইকেইটা বজাৰলৈ মাৰ বজাৰ মোৰ একো কিনিব লগা নাই বিশেষ তেনেকৈ মায়ে মানে জোঁৱাই আছে যেতিয়া পটককৈ বোলো টাউনৰ পৰা লৈ আগে কাৰণ তেনেকৈ যোৱা নহয় টাউন মাৰ কেতিয়াবাহে আমি থাকিলে যোৱা হয় আৰু মায়ে অকলে বজাৰ কৰিবলৈ যেনিবাতে অসুবিধাও পায় আৰু আমি যাওঁ বুলি কোৱা দেখি বাইদেউ ওলালে ৰাস্তাতে তাহাঁতৰ ঘৰ তাইকো উঠাই লৈ ল'লোঁ উঠাই এয়া ধেমাজি টাউন পালোঁহি প্ৰথমতে আমি আহিলোঁ এইফালে কাংকান ধেমাজিলৈ কাংকান ধেমাজিৰ কথাটোতো চবেই চিনি পায় আৰু অসমৰ বাহিৰত ভাৰতৰ বাহিৰত চাগে চবেই চিনি পায় ইয়াৰ কাপোৰৰ কোৱালিটি কাপোৰৰ সৌন্দৰ্যতাৰ কথা চবেই গম পায় আৰু ন ইয়াৰ পৰা বোলো কাপোৰ লৈ মায়ে সেয়া ল'লোঁ দুযোৰ কাপোৰ সেয়া ঘৰত গৈ আপোনালোকক দেখাম কেনেকুৱা কাপোৰ ল'লোঁ এফালে আৰু মই মাক কৈ দিছোঁ কিমান টকা হ'ল মাৰে পইচা আৰু দেই ভণ্টিয়ে দিয়া পইচা দুযোৰ ল'লে কাপোৰ সেয়া লৈ বৈ আমি গোটেইকেইটাই ওলাই পিনে ওচৰতে এখন হোটেল আছে তাতে পৰঠা খাওঁ বুলি এইখন হোটেলত আগতে প্ৰায় খোৱা হয় কিন্তু আজিকালি ধেমাজিত থকা নহয় যে তেনেকৈ সেইকাৰণে মানে ইমান খোৱা নহয় বৰ মিছ কৰি থাকোঁ মাজে মাজে এফালে আমাৰ কাৰণে লৈ ল'লোঁ পৰঠা মা হাজবেণ্ড তাহাঁতে নাখায় মাইটোতো হোটেলৰ বস্তু একেবাৰে হোটেলখনতো আৰু ধুনীয়াকৈ পৰঠা অকণ খাই বৈ আমি ইয়াৰ পৰা ওলালোঁ আকৌ আহিলোঁ বিশাললৈ বুলি মায়ে বোলে বেগ ল'বলৈ আছে কৈছোঁ নহয় আজি মাৰে বজাৰ আৰু মাৰ মুঠতে চেণ্ডেলৰ পৰা বেগৰ পৰা আৰম্ভ কৰি কাপোৰ গোটেই মায়ে কিনি আছে মই একো কিনাই নাই তেনেকৈ বিশাললৈ আহিলোঁ যদি ভাগৰ মানে একো ভাল বেগ নেপালোঁ নল'লোঁ সেইটো কাৰণে চাইছিলোঁ যদিও ইফালে আকৌ তাইক বল লাগে বুলি এইফালে নেৰে নহয় বলকেইটা দেখিছেনে তাইৰ কাৰণে সেইকাৰণে বল দুটাকে লৈ দিলোঁ তাৰপিছত আৰু ঘৰলৈ উভতাৰ পথত মানে আন্ধাৰে হৈ গ'ল দেখিছে নহয় বজাৰ কৰোঁতে আৰু এয়া আলফুল আজিকালি তাই একেবাৰে গাড়ীত ভালকৈ নাথাকে ইমান দুষ্ট হৈছে তাই মায়ে লোৱা কাপোৰ কেইযোৰ আপোনালোকক মই নেক্সট ব্লগত দেখাম আজিলৈ আহোঁ দেই তেন্তে বাই বাই